হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? নিশ্চয় সকলো ঠিকেই আছে। মই ডিউটিৰ পৰা আহিলোঁ, বাহিৰে এতিয়া যাবলৈ ওলাইছোঁ দেৰগাঁৱলৈ। মোৰ স্কুটিখনৰ পলিউশ্যনৰ আজি মানে ভেলিডিটিটো আজি শেষ হ'ব, তাকে উলিয়াই আনোগৈ। লগত যাব চিত্ৰাবা বুলি কৈ থাকোঁ, তেখেতৰ বাৰ হাজবেণ্ড যাব মোৰ লগত। পোৱালিটোকো লৈ ল'ম লগতে। তাৰপৰা বাকী গৰম কেনেকুৱা পাইছে বাৰু আপোনালোকে? ৰাম ৰাম, গৰম মানে সাংঘাতিক গৰম পৰিছে। এদিনা এক্সপেক্ট কৰোঁ বৰষুণ দিব, নাই নিদিয়ে। একদম খাওঁ খাওঁ মূৰ্তি ধৰি অহা ৰ'দ, কি যে হ'ব মানে ভাবি পোৱা নাই এনেকৈ হ'লে। লাহেকৈ ৱাটাৰৰ পৰা ঠাণ্ডা হাৱা লাগিছে দেই। ৰ'দটো কমিছে বাৰু এতিয়াও নাই। এতিয়া আপোনালোকক মই এটা মিচিং এৰিয়াত চাকৰি কৰোঁ, মই আপোনালোকক দেখুৱাই যাম বাৰু দেই, চাব আপোনালোকেও। আৰু সৌখন যে পথাৰখন দেখিছে, এই পথাৰখনতে প্ৰতি বছৰে মিচিং জনগোষ্ঠীসকলে আলি আই লৃগাং উৎসৱ পাতি অহা দেখিছোঁ, তাতেই পাতে। আৰু এইবিলাক হৈছে তেওঁলোকৰ চাংঘৰসমূহ। আপোনালোকে সকলোৱে দেখিছেই, তথাপিও মই এবাৰ মোৰ এৰিয়াটোৰ চাংঘৰ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু ভাল লাগে, মই চাংঘৰত উঠিও পাইছোঁ বাৰু ইয়ালৈ অহাৰ পিছত। তেওঁলোকে একেখন চোতালতে ভাই ককাই মাক দেউতাকৰ পৰা যিমান ৰিলেটিভছবিলাক থাকে, সকলোৱে একেখন চোতালতে একেলগে চাংঘৰ পাতি থাকে। আৰু তেওঁলোকৰ মাজত ইমানেই মিলা প্ৰীতি মই দেখি আহিছোঁ যে হস্পিটেললৈ যদি তেওঁলোকৰ কোনোবা এজন মানে মানুহৰ সৰু সাধাৰণ এক্সিডেণ্ট এটাও হয়, তেওঁলোকৰ এটা গোটেই চুবুৰীটোৱে উবুৰি খাই হস্পিটেলত পৰেহি। আৰু প্ৰথম দেখি আকৌ ভয়ো খাইছিলোঁ যে কি হ'ল, বেছি ডাঙৰ নেকি কিবা, যে তেওঁলোকে ইমান মানুহ আহিছে। কিন্তু নহয়, এইটো এটা মিলা প্ৰীতি মৰম চেনেহৰ মাজেৰে তেওঁলোকে থাকে। আচলতে আমি তেওঁলোকৰ পৰা এইবোৰ শিকিবলগীয়াও কথা। আৰু সৌৱা দেখিছেনে, তেওঁলোকে খেতি বাতি ষ্টাৰ্ট কৰিলেই, এইটো ছিজনৰ খেতি। দূৰৰ পৰা দেখি সৌৱা কবি খেতি যেনেই লাগিছে, হয় কবিৰ খেতিয়ে তেওঁলোকে কৰিছে। এইবিলাক ডাঙৰ ডাঙৰ পাম হয়, ইয়াতে তেওঁলোকে খেতি বাতিবিলাক কৰে। আৰু এই অঞ্চলটো খেতি বাতিত বহুত চহকী এটা অঞ্চল, সকলো ধৰণৰ খেতিয়ে তেওঁলোকে কৰে। আৰু আপোনালোকক আৰু এটা বস্তু দেখাম ৰ'ব। এইখন যে দেখিছে, এইখন হৈছে কুঁহিয়াৰ বাৰী। এনেকুৱা বহুত ডাঙৰ ডাঙৰ কুঁহিয়াৰ বাৰী মই আৰু দেখিছোঁ। ইয়াৰ পৰাই তেওঁলোকে গুড় পেৰে, সেইটো গুড় বনোৱা কুঁহিয়াৰটো হয়। সৌজনী মণিতা বাটতে লগ পালোঁ, বা ডিউটিৰ পৰা ঘৰলৈ বুলি এয়া ৰাওনা হৈছে। এইখন হৈছে নভঙা বাপুজী হাইস্কুল। এই পশ্চিম ব্ৰহ্মপুত্ৰ অঞ্চলটোৰ সকলো ছাত্ৰ ছাত্ৰীয়ে ইয়াতেই শিক্ষা গ্ৰহণ কৰে। এইখন বহুতো নাম থকা বিদ্যালয় বুলি মই শুনি পাইছোঁ। এয়া শান্তিপুৰ বুলি কয়। এইফালেদিয়ে যদি এইফালেদি সোমাই দিলে মোৰ হস্পিটেল পাই যায়গৈ। নভঙা হৈ পেলাই মোৰ হস্পিটেল পাব পাৰি। এইখন হৈছে দেৰগাঁও কমলদৌৰা মহাবিদ্যালয়। এইখন কলেজ দেৰগাঁও বুলিয়ে নহয়, বহুত দূৰ দূৰণিৰ পৰা আহে এইখন কলেজত পঢ়িবলৈ ল'ৰা ছোৱালী। কলেজখন চাই লওক এবাৰ, বৰ ধুনীয়া আকৌ কলেজৰ পৰিৱেশটো দেই। এয়া মই পাই গ'লোহি, এতিয়া পলিউশ্যনৰ কামটো কৰাই লওঁ আৰু লাহেকৈ। এইটো পলিউশ্যন চেণ্টাৰটো আহি পালোহি। ইয়াত আহি ভাল কথা এটা গম পালোঁ, আজিকালি ফাইন লগাইছে দেই। আপোনালোকৰ কোনোবাই যদি পলিউশ্যন ভেলিড ডেটটো পাৰ হোৱাৰ পিছতো যদি কৰোৱা নাই ৰিনিউ, তেতিয়াহ'লে কৰাই ল'ব। কিন্তু আজিকালি এদিন পাৰ হ'লেও ফাইন 500 টকা, আৰু এবছৰ পাৰ হ'লেও এবছৰ হ'লেও 500 টকা। কিন্তু যদি কেনেবাকৈ MVI ধৰে বাটত, তেতিয়াহ'লে কিন্তু ফাইনটো 10,000 টকা দিব লাগিব। সেইটো কাৰণে মই আজি আহিলোঁ। মোৰ আজিলৈকে আছিলে ডেটটো, তাৰপিছত আজি আহিলোঁ। এতিয়া দাদাই কৈছে যে পাৰ হ'লে এনেকুৱা কথা। ভাল কথা এটা গম পালোঁ, আপোনালোকে যদি কোনোবাই মানে নাই কৰোৱা তেতিয়াহ'লে কৰাই ল'ব কিন্তু দেই। এয়া আহি পাই গ'লোহি, পলিউশ্যনৰ কামটো হৈ গ'ল। আৰু তাৰপাছতে কিবাকিবি সৰু সুৰা দুটামান বজাৰ কৰিলোঁ, কৰি লাহেকৈ ঘূৰিয়ে দিলোঁ বাৰু কোৱাৰ্টাৰলৈ বুলি। দাদাৰো কিবা বিশেষ কাম এটা ওলোৱাৰ কাৰণে আৰু বেলেগ ফালে যোৱা নহ'ল। আৰু তাৰপাছতে এইটো আমাৰ চেণ্টাৰটো, আমগুৰি চেণ্টাৰ, সেইখন আমাৰ হস্পিটেলখন। আৰু এই আমগুৰি চেণ্টাৰটো বহুত ডাঙৰ চেণ্টাৰ। আৰু বাকী আজি যদি ভিডিঅ'টো চাই ভাল পালে, তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। তো আজিলৈ বাই বাই।